যিদিনা মই তোমাক আমনি কৰিবলৈ এৰি দিম সেইদিনা তুমি গম পাই যাবা যে তুমি মোক হেৰুৱাই পেলালা। তোমাক এৰি থৈ যাব বিচাৰিছে, যাব দিয়া, তুমি আজি ৰখাবা। কিন্তু যাৰ এৰি থৈ যোৱাৰ অভ্যাস আছে তেওঁ এনেও যাব। তুমি লাখ ধৰি ৰাখা তেওঁ। এটা ল'ৰাক কেতিয়াও হাৰ্ট নকৰিবা, কাৰণ তুমি ভাবিবও নোৱাৰিবা সি কেনেকুৱা ফিল কৰে। সি বহুত দুখ পায়, আঘাত পায় মনত, ডিপ্ৰেশ্যনত ভোগে, কিন্তু কাকো একো ক'ব নোৱাৰে। অকলশৰে বহি থাকে আৰু মনৰ ভিতৰত বহুত কান্দে, যাৰ কন্দাৰ শব্দও তুমি শুনা নোপোৱা। যদি দুজনৰ মাজত কাজিয়াই নহয় তেন্তে গম পাই যাবা যে সেই সম্পৰ্ক হাৰ্টৰ পৰা নহয়, মাইণ্ডৰ পৰা চলাই নিছে। মানুহে কয় কাৰোবাক বেছিকৈ মনত কৰিলে সপোনত আহে, তেনেহ'লে বেছিকৈ ভাল পালে জীৱনত কিয় নাহে? এটা ৰিলেশ্যনশ্বিপত এই 5টা বস্তু খুব দৰকাৰী। নম্বৰ 1, সময় দিয়া ইজনে আনজনক। নম্বৰ 2, টাইম পাছ নকৰিবা তেওঁৰ লগত। নম্বৰ 3, সদায় তেওঁক ফিল কৰোৱা যে তুমি তেওঁক কিমান ভাল পোৱা। লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত এইটো খুবেই দৰকাৰী, তেওঁক অনুভৱ কৰোৱা যে তুমি তেওঁক কিমান ভাল পোৱা। নম্বৰ 4, আনৰ লগত ফ্লাৰ্ট নকৰিবা। নম্বৰ 5, সদায় নিজৰ ভাল পোৱা পাৰ্চনক ৰেচপেক্ট কৰিবা।